নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ সৰু ল'ৰা ছোৱালীৰ হোৱা জ্বৰ, চৰ্দি, মূৰৰ বিষ আদিৰ বিষয়ে এটা বায়োগেছিক এপি চিৰাপ। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব। বন্ধুসকল, বায়োগেছিক এপি চিৰাপ এটা ভাল ব্ৰেণ্ডেড কোম্পানী হয়। ইয়াতে বহুতো ধৰণৰ কণ্টেণ্ট আছে। ইয়াতে এক্সিক্লোফেনেক এণ্ড পেৰাচিটামল ছাছপেনশ্যন আছে আৰু ইয়াতে অৰেঞ্জ ফ্লেভাৰ আছে। বন্ধুসকল, বায়োগেছিক এপি চিৰাপটো 60 ml হয়। শিশুৰ হোৱা মূৰৰ বিষ, শৰীৰ বিষ, জ্বৰ, পানী লগা এই সমস্যাসমূহ দূৰ কৰে। তো বন্ধুসকল, বায়োগেছিক এপি চিৰাপৰ কোম্পানীটোৰ নাম হ'ল জাৰ্মান ৰেমেডিয়াছ ফাৰ্মাটিকেল প্ৰাইভেট লিমিটেড। এইটো জাইডাছ হেল্থ কেয়াৰ লিমিটেডৰ পৰা থ্ৰু দি আহিছে। তো বন্ধুসকল, আপোনালোকে চিৰাপ কিনাৰ আগতে ডক্টৰৰ পৰামৰ্শ ল'ব, নাইবা চিৰাপ খোৱাৰ আগতে ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে এই চিৰাপটো ব্যৱহাৰ নকৰাব। তো বন্ধুসকল, যিসকল ল'ৰা ছোৱালী অতিকৈ জ্বৰত ভুগি আছে, কোনোমতে জ্বৰ ঠিক নহয়, জ্বৰ নকমে, তেওঁলোকৰ বাবে এই চিৰাপটো অতি লাভদায়ক। বন্ধুসকল, যদি কোনো শিশুৱে মূৰৰ বিষ, শৰীৰ বিষ নাইবা অতিৰিক্ত মূৰ ঘূৰোৱা সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে এই চিৰাপটো খুৱাই দিয়ক, নিশ্চয় আৰাম পাব। বন্ধুসকল, বায়োগেছিক এপিৰ কম্পজিশ্যন কেইটা হৈছে, ইয়াতে 5 ml কণ্টেণ্ট আছে। এক্সিলোফেনেক আছে আপোনাৰ 50 mg আৰু পেৰাচিটামল আছে 125 mg। তো বন্ধুসকল, ইয়াৰ মূল্য 72 টকা 90 পইচা। চিৰাপ কিনাৰ আগতে আপোনালোকে MFG ডেট আৰু এক্সপায়াৰ ডেটটো ভালকৈ চাই ল'ব। ইয়াতে MFG ডেট আছে 12 মাহ 2020 আৰু এক্সপায়াৰ ডেটটো আছে 5 মাহ 2022। ইয়াতে 2 বছৰলৈকে আছে। তো আপোনালোকে চিৰাপ কিনাৰ আগতে ডেটখন ভালকৈ চাই ল'ব। তো বন্ধুসকল, বায়োগেছিক এপি এটা ভাল ব্ৰেণ্ডেড কোম্পানী হয়, মই আগতে জনাই দিছোঁ। তো আপোনালোকে শিশুৰ বয়স অনুসৰি আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাকৈ খুৱাই দিব। 6 মাহৰ পৰা 1.5 বছৰলৈকে আপোনালোকে 5 ml কৈ খুৱাই দিব, দিনত 2 বাৰ। যদি অতিৰিক্ত জ্বৰ উঠে তেতিয়াহ'লে খুৱাই দিব। ইয়াৰ পিছত ইয়াৰ লগত আপোনালোকে যিকোনো এটা ড্ৰাই চিৰাপ ল'ব, অতি ভাল ৰিজাল্ট পাবৰ কাৰণে। তো বন্ধুসকল, 1 বছৰ বা 1.5 বছৰৰ পৰা 3 বছৰ বা 4 বছৰলৈকে আপোনালোকে 5 ml কৈ দিনত 2 বাৰকৈ খুৱাব, অতি ভাল ৰিজাল্টৰ কাৰণে। তাৰ লগতে আপোনালোকে চাব যাতে কোনো ধৰণৰ যদি তেনেকুৱা জ্বৰ নকমে, তেতিয়া আপোনালোকে তাতে কুইনেল যাতে কিবা এটা দিব পাৰে, নাইবা যিকোনো এণ্টিবায়'টিক চিৰাপ দিব পাৰে। প্ৰথমে আপোনালোকে বায়োগেছিক এপি চিৰাপটো খুৱাই দিব, পেৰাচিটামল হিচাপে খুৱাই দিব। তাৰপাছত নেক্সট আধা ঘণ্টাৰ পিছত এইটো খুৱাই দিব। তো বন্ধুসকল, এয়া মই বায়োগেছিক এপি চিৰাপটো খুলি দেখুৱাই আছোঁ। আপোনালোকে এই চিৰাপটো যিকোনো মেডিকেল ষ্টৰত পাই যাব। এয়া স্ক্ৰীণত বায়োগেছিক এপি চিৰাপ আপোনালোকে দেখা পাইছে। ইয়াৰ নাম বায়োগেছিক এপি চিৰাপ। ভাল ধুনীয়া পেকেট আছে, ভাল ব্ৰেণ্ডেড কোম্পানী হয়। সেইকাৰণে আপোনালোকে চিৰাপ খোৱাৰ আগতে এনেকৈ অলপ মোহৰি ল'ব, যাতে ভাল ৰিজাল্ট আহে। তো বন্ধুসকল, এই চিৰাপটো আপোনালোকে সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰত ৰাখিব, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে। যেনেকৈ এই চিৰাপটো খাই দিলে, মাত্ৰা অনুসৰি খাই দিলে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আপোনালোকে এই চিৰাপটো
সৰু ল'ৰা ছোৱালীৰ পৰা আপোনালোকে দূৰত ৰাখিব। তো বন্ধুসকল, বায়োগেছিক এপি যদি কোনো শিশুৰ বহুত দিনৰ পৰা দীৰ্ঘদিনৰ পৰা জ্বৰত ভুগি আছে কোনো শিশুৱে, আপোনালোকে ইয়াৰ লগতে ড্ৰাই চিৰাপটো আকৌ কৈ দিছোঁ যে ড্ৰাই চিৰাপটো আপোনালোকে আধা ঘণ্টা পিছত খুৱাই দিব। এইটো প্ৰথমে খুৱাই দিব 5 ml খুৱাই দি তাৰপিছত এই ড্ৰাই চিৰাপটো পানীৰ সৈতে মিক্স কৰি ৱাটাৰৰ সৈতে মিক্স কৰি আপোনালোকে খুৱাই দিব আধা ঘণ্টা পিছত। নিশ্চয় এই সমস্যাৰ পৰা আপোনালোকে আৰাম পাব। তো বন্ধুসকল, এই চিৰাপটো খোৱাৰ পিছত বহুতো ছাইড ইফেক্ট হ'ব পাৰে, যেনেকৈ ল'ৰা ছোৱালীৰ পেটত গেছ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, মূৰ ঘূৰোৱা, হঠাৎ মূৰ্ছা যোৱা, এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। যদি কোনোবা শিশুৰ এনেকুৱা ধৰণৰ সমস্যা হয়, শীঘ্ৰেই আপোনালোকে ডক্টৰৰ ওচৰলৈ ল'ব, নাইবা এই চিৰাপটো আপোনালোকে খুৱাব বন্ধ কৰি দিব। তো বন্ধুসকল, ইয়াৰ আগতে কওঁ যে যিসকলে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, ইয়াতে থকা এক্সিলোফেনেক আৰু প্ৰেছনিমলে শিশুৰ জ্বৰ, বিষ আদি নিৰাময় কৰে। আৰু ইয়াতে শিশুৱে যাতে ভালকৈ খাব পাৰে তাৰ বাবে এটা অৰেঞ্জ ফ্লেভাৰ আছে। অৰেঞ্জ ফ্লেভাৰটো সমুদ্ৰৰ নিচিনা লাগিব, সেইকাৰণে শিশুৱে খাই মজা পাব। তো আপোনালোকে চিৰাপ কিনাৰ আগতে MSG ডেট আৰু এক্সপায়াৰি ডেটটো ভালকৈ লক্ষ্য ৰাখি চিৰাপ কিনি ল'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।